ঘণ্টাঘৰৰ দেউকাৰ সফল ৰূপায়ণৰ পিছত ইট ৱাজ ডে 2 পোহৰনাথ বিদ্যালয়ৰ বাৰ্ষিক উৎসৱৰ দ্বিতীয় দিনৰ নাটকখন আছিলে নিংনি ভাউৰা এণ্ড কোম্পানী যিখন বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী পৰিৱেশন কৰিছিলে আৰু এইখন নাটকত মানুহৰ লগতে জীৱ-জন্তু আৰু প্ৰকৃতিৰ বিভিন্ন উপাদান চৰিত্ৰ হিচাপে আছিলে সেইবাবে সকলোকে অলপ অত্ৰংগী লোকত দেখা গৈছে এই নাটকখন বহু বছৰ আগতে বৰপেটাত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হৈছিলে আৰু সেই নাটকখনত ওতঃপ্ৰোতভাৱে জড়িত থকা মধুস্মিতা চৌধুৰী বাইদেৱে নিতুল ছাৰক বহুতখিনি সহায় কৰিছিলে এই নাটকখন পৰিচালনা কৰাত এই নাটকখনত বহুকেইটা গীতো আছিলে যিকেইটা আমি লাইভ গাইছিলোঁ আৰু বাইদেৱে শিকাই দিছিলে গীতকেইটাও আৰু মোৰ লগত দ্বৈত কণ্ঠৰ গীতকেইটা পৰিৱেশন কৰিছিলে মৰমৰ শিল্পী বাই নাটকখনৰ মুখ্য চৰিত্ৰ নিংনি ভাউৰা হৈছিলে উদীপ্ত দাদা বাকী বহুকেইটা ধেমেলীয়া চৰিত্ৰই নাটকখনত আছিলে নাটৰ শেষত ছাৰে আগদিনাৰ দৰে সেইদিনাও খানাৰ যোগাৰ ৰাখিছিলে সেইদিনা আছিলে ৰুটি মাংস